Hello everyone, welcome to my new vlog. বহুত দিন হল মানে মই এনেকৈ লং ভিডিঅ' বনোৱাই নাই হয়নে নহয় যিহেতু মানে কি হ'ল মোৰ গা চা ইমান ভাল নহয় আজিকালি মন নেযায় বনাবৰ কাৰণে বাট ইউটিউব চেনেলটো আছে যিহেতুকে ভাবিলোঁ আজি এটা বনাওঁ চ' এয়া মোবাইলটো হাতত লৈছোঁ এতিয়া মই নাইট ডিউটি কৰি আহিছোঁ আহি কিনে মানে অলপ ৰেষ্ট লৈছোঁ আৰু বহুত ভাগৰ লাগে ন চ' লাইফটো তেনেকৈ চলি আছে আৰু সপ্তাহত দুদিন নাইট ডিউটি এদিন অফ দুদিন মৰ্ণিং দুদিন ইভিনিং এই আৰু ডিউটি ৰুম আৰু বহুত দিন হ'ল ঘৰো যোৱা নাই ঘৰ মানে মাৰ ঘৰৰ কথা কোৱা নাই মানে বহুত দিন হ'ল মানে মই ঘৰে যোৱা নাই তাৰো কাৰণ আছে বাৰু কিন্তু যাম আমাৰ ঘৰত মনসা পূজা আহি আছে মানে ঘৰত মনসা পূজা পাতে চ' পূজাৰ দিনাতো যাবই লাগিব ঘৰৰ বোৱাৰী হিচাপে হয় কি নহয় সেইকাৰণে পূজাৰ দিনা যাম বুলি ভাবিছোঁ আৰু বাকী আপোনালোকক দেখাই থাকিম বাৰু পূজাৰ দিনাও ব্লগ বনাব ট্ৰাই কৰিম যদি মোৰ মন যায় বাকী এতিয়া আৰু এনেই আছোঁ কিন্তু বিৰাট ভোক লাগিছে মোৰ চ' হাজবেণ্ডে কিবা এটা বনাই থৈ গৈছে তাকে খাওঁ যিহেতু মানে মোৰ কাৰণে সি ৰখি থাকিলে তাৰ দেৰি হৈ যায় নহয় মই আহি পাওঁ 8:30 আৰু তাৰ যাবই হয় 8:30 বজাত চ' সি নিজে মানে ভাত আঞ্জা বনাই কিন্তু টিফিন লৈ যায় খাই যায় আৰু লগতে মোৰ কাৰণেও ৰাখি যায় সি মানে কি বাহিৰৰ বস্তু ইমান নাখায় চ' ভাতটোৱে খাই যায় আৰু ৰাতিপুৱা বাকী মই থাকিলে মই বনাই দিওঁ কিন্তু এতিয়াতো মই আহোঁতে দেৰি হৈ যায় চ' সেইকাৰণে সি এনেকৈ বনাই লৈ যায় আৰু এতিয়া কি বনাই থৈ গৈছে চাব লগ আৰু মই আজি ব্লগ বনাব ট্ৰাই কৰিম মানে দিনটো কি কৰি আছোঁ ভাত চাত খাই মইতো শুয়ে যাম তাৰপিছত আকৌ উঠি কিনে আকৌ ব্লগ ষ্টাৰ্ট কৰি দিম আৰু এইফালে ইয়াত চব্জি মানে ওচৰৰ দাদাজনে দিছিলে আৰু কি বনাইছে চাওঁ ইয়াতে আছে আপোনাৰ ৰঙালাও পিটিকা মই কিন্তু বিৰাট ভাল পাওঁ আৰু ইয়াতে আছে কাঁহীখনে পৰি গ'ল কচু আৰু মাছ এতিয়া মই ভাত খাম বহুত ভোক লাগিছে আৰু ইয়াতে ভাত আছে এতিয়া বাৰী আনিলোঁ এটা বস্তু চাওক এয়া উহা চাউলৰ ভাত হয় মানে ঘৰৰ উহা চাউল মই ইমান ভাল নাপাওঁ খাই বাট ঘৰৰ পৰা অনা যায় যে একোজ খাবলগীয়া হৈ যায় আৰু চ' এনেকৈ এয়া আৰু এটা বস্তু এয়া মাছ একেবাৰে 2 পিচ থৈ গৈছে মোৰ কাৰণে জানে ইমানে মৰম মানে নিজে 1 পিচ খাই গৈছে আৰু মোৰ কাৰণে 2 পিচ ৰাখি থৈ গৈছে খাই হ'ল আৰু মানে আঞ্জাখিনি বিৰাট টেষ্টি লাগিছে গোটেই খাই দিছে আৰু ভাত কিন্তু সি মোৰ কাৰণে 2 বাৰত থৈ গৈছে আৰু এতিয়া সেই ভাতখিনিত মই কি কৰিম আৰু পানী দি থ'ম ন ইফালে যিখিনি ভাত আছে মই পানী দি থৈ দিওঁ পানী দিয়া ভাত খাম আকৌ টোপনি মাৰি কিনে উঠি আৰু ইফালে দালি ভিজাই থৈ দিছোঁ চ' এয়া মোৰ পানী দিয়া হৈ গ'ল মইতো শুই যাম সেইকাৰণে এয়া পানী মানে খোৱা বাল্টিংটো পাতি থৈ দিছোঁ বাইদেউ এজনী এনেকৈ পানী ভৰাব চবতে তাৰপিছত এতিয়াতো দি দিব আৰু আপোনালোকে ইয়াৰ পৰা চাওক ধুনীয়া ভিউ আহে মই 2ডাল ফুল ৰুইছোঁ এডাল মানি প্লেণ্ট ধুনীয়াকৈ হৈছে আৰু এইটোৰ নাম নাজানো মই হস্পিটেলৰ পৰা পূৰা ঠাণ্ডা পানী আনিছিলোঁ পূৰা বৰফ হৈ আছে দেখিছে চ' মই এতিয়া শুই যাওঁ অলপমান আৰু উঠি কিনে আকৌ মানে ব্লগটো কণ্টিনিউ কৰি আছোঁ যিহেতু বহুত ভাগৰ লাগি আছে আৰু ভাতো খালোঁ এতিয়া আহি কিনে তাৰপিছত টোপনি মাৰো অলপ সময় দেই ইমানে গৰম লাগিছে মোৰ মানে টোপনি নাহিলে আৰু এতিয়া কিবা খাব মন গৈছে চ' চাহ বনাওঁ আৰু লগতে ঘিলা পিঠা বনাওঁ এয়া মানে ঘৰৰ পৰা শাহুমাই দি পঠাইছিলে চাউলৰ গুড়ি তাকে মানে চাহ খাব মন গ'ল সেইকাৰণে ভাবিলোঁ এই ঘিলা পিঠাকে বনাওঁ কেইটামান এইফালে কেইখনমান ভাজি হ'ল আৰু এয়া ভাজি আছোঁ মই কেইখনমান খাম আৰু হাজবেণ্ডৰ কাৰণে মানে ৰাখি থৈ দিম একেবাৰে গোল শ্বেপৰ হোৱা নাই কিয় জানে কাৰণ মই গুড়াখিনি গোটেই একেবাৰতে দি দিলোঁ মাৰোতে ঢিলা হৈ থাকিলে সেইকাৰণে এয়া মোৰ পিঠা ৰেডি আৰু এইফালে চাহো উতলি আছে লাল চাহকে বনাইছোঁ এটা তেজপাত দি দিছোঁ এতিয়া ধুনীয়াকৈ চাহকাপ খাই লওঁ এইফালে ইয়াত ধুনীয়াকৈ ভাত খাব ওলাইছোঁ পানী দিয়া ভাত তো ভোট জ্বালা আৰু পিঁয়াজ নেমু আৰু লগতে দালি বটা ইমান মজা লাগে ন খাই কিনে এনেকৈ এইফালে এয়া মই বনাই আছোঁ মেগী লগতে আলু দি কিনে তাৰপিছত লাল চাহ মানে হাজবেণ্ড আহিছে চ' তাক বনাই দিওঁ আৰু লগতে সি আছে বজাৰৰ লিষ্ট উলিয়াই কি আনিব আৰু এয়া আমাৰ ৰেডি মেগী আৰু লগতে একাপ লাল চাহ আৰু পিঠা যে বনাইছিলোঁ এয়াও খাম একেলগে তাৰপিছত অলপ ওলাই গ'লোঁ মানুহজনৰ লগত মানে বজাৰৰ ফালে যিহেতু কিবাকিবি অলপ চব্জি তব্জি ল'ব আছিলে চ' বজাৰ গৈছিলোঁ আৰু ইমানে ভাগৰ লাগিছে এতিয়া যিহেতু বহুত গৰমো চ' ঢেৰ বজাৰ কৰি লৈ আহিলোঁ মানে মাহিলী বজাৰ আৰু লগতে চব্জি বজাৰো কৰি লৈ আহিলোঁ সপ্তাহৰ চ'
আপোনালোকক দেখাই আছোঁ কি আনিছোঁ আৰু ৰাতিৰ সাজত মানে কি বনাই আছোঁ আপোনালোকৰ লগত অলপ থুলমূলকৈ শ্বেয়াৰ কৰিম। আপোনালোকে চাই থাকক। এইফালে এয়া বজাৰ মানে আপোনালোকক দেখাই দিলোঁ অলপমান কি আনিছোঁ। এইফালে মই পটাত পূৰা মছলা পিচি আছোঁ, যিহেতু মানে চিকেন বনাম তাৰ কাৰণে। এয়া আদা নহৰুখিনি হ'ল আৰু এইফালে আলু আৰু লগতে গৰম মছলা অলপ ভিজাই থৈ দিছোঁ। এয়া মাংস আৰু তাৰপিছত পিঁয়াজখিনি কাটি ল'লোঁ বাৰু। বাকী বাৰু ৰেচিপি নেদেখাওঁ ইমান, যিহেতু এয়া কি আনিছিলোঁ তাকে অলপ দেখাই দিলোঁ। চব্জি এনেকৈ ধুনীয়া হৈ আছে, বাট দুদিন পিছতে মানে বেয়া হৈ যায় গুৱাহাটীৰ চব্জিবোৰ। কিন্তু গাঁৱৰ পৰা যোনবোৰ ডাইৰেক্ট কিনা যায় সেইবোৰ কিন্তু বহুত দিনলৈকে থাকি যায়। অমৰাও আনিছিলোঁ, বহুত খাব মানে মন গৈ আছিলে আৰু লগতে অলপ গ্ৰচাৰী বজাৰো কৰিলোঁ। লাগে ন একেলগে মানে মাহৰ বজাৰ কৰি থৈ দিছোঁ, সেইকাৰণে মানুহজনে কেমেৰাটো লৈ একদম এটা বস্তু দেখাই দিছে তাক। এইবোৰ চব বজাৰ একেবাৰে কৰি থৈ দিলোঁ মানে। লগতে মেগী মাজে মাজে খাব মন যায় যে। আৰু মানে আলমণ্ডছো আনিছোঁ 1 পেকেট আৰু ঘি বটল এটা বহুত ইম্পৰ্টেণ্ট আছিলে আৰু এয়া অলপ চলপ ফল মূলো আনিছোঁ। আৰু তাৰপিছত মই এইফালে বনাই আছোঁ মুড়ি ঘণ্টা, হোৱা নাই বাৰু। তাৰপিছত এইফালে চিকেনো বনাই আছোঁ লগতে। যিহেতু মছলাখিনি পটাত পিচি দিছোঁ, সেইকাৰণে মানে কি হ'ল সিদিনা চিকেনটো খাবলৈ বিৰাটেই টেষ্টি আছিলে। আৰু ইয়াক গৰম মছলা দি শেষত ধনিয়া দিলোঁ। মোৰ চিকেন ৰেডি, দেখিছে কি ধুনীয়া কালাৰ আহিছে। আৰু এইখন টুলো আনিছোঁ, যিহেতু বহুত ইম্পৰ্টেণ্ট আছিলে। বাচন ধুওঁতে মানে বহিব লাগে। আৰু এইফালে মোৰ মানে ভাত আঞ্জা ৰেডি একেবাৰে খাবৰ কাৰণে। একদম মানে আকৌ মই ভিডিঅ'টো এডিট কৰি থাকোঁতে খাওঁ লাগি গৈছে জানেনে। মানে সিদিনা চিকেনখিনি ইমানেই টেষ্টি আছিলে। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। আপোনালোকে কেনে পালে জনাব।